টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আপোন পাঠ অসমীয়া কিতাপৰ পাঠ 13 যদি হ'লহেঁতেন পদ্য হয় যদি হ'লহেঁতেন কবিতা হয় প্ৰথমতে আমি কবিতা শুনিম লগতে আমি ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম যদি হ'লহেঁতেন সাত সাগৰৰ পানীবোৰ যদি হ'লহেঁতেন গৰম চাহ কি যে মজা নহ'লহেঁতেন বাৰে বাৰে বা টোপা পিঠাবোৰ লাগি থকা হলে কঁঠাল গছৰ গাত খাওঁ জানো ভাই এদিন মানুহ ঢেকীয়া কচুৰে ভাত ধাৰাপাতখন হোৱা হলে ভাই খোলা চপৰীয়া পিঠা নথলোহেঁতেন এধান মানুহ আপত ডালৰ লেঠা হ'লহেঁতেন যদি ধনাই পণ্ডিত আমাৰ তলত পঢ়া কি যে মজা নহ'লহেঁতেন হা 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 এতিয়া আমি ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম ক্ৰিয়াকলাপত দিয়া হৈছে অৰ্থৰ সৈতে চিনাকি হওঁ আহা কিতাপৰ পৰা ধুনীয়াকৈ তোমালোকে নিজে মুখস্থ কৰি থৈ দিবা এতিয়া আমি প্ৰশ্ন কি দিয়া হৈছে চাই লওঁ প্ৰথম প্ৰশ্ন দিয়া হৈছে কবিতাটো মনত ৰাখা মই তোমালোকক মাতি শুনালো ধুনীয়াকৈ মুখস্থ কৰি থৈ দিবা ২ নঙত দিয়া হৈছে কবিতাটোত থকা পিঠা দুবিধ কি কি উত্তৰত লিখিবা কবিতাটোত থকা পিঠা দুবিধৰ নাম হ'ল টোপা পিঠা আৰু খোলা চপৰীয়া পিঠা ৩ নং প্ৰশ্নত দিয়া হৈছে ইয়াৰ বাহিৰেও আন কি কি পিঠাৰ নাম তুমি জানা উত্তৰত লিখিবা চুঙা পিঠা টেকেলি পিঠা ঘিলা পিঠা পানী পিঠা সুতুলি পিঠা ফেনী পিঠা নাৰিকল পিঠা তিল পিঠা বৰ পিঠা কল পিঠা জেং পিঠা ঠিক আছে তোমালোকে ধুনীয়াকৈ নিজৰ উত্তৰ বহীত উত্তৰ লিখিবা এতিয়া আমি আলোচনা কৰিম খালী ঠাই পূৰ কৰা কত দিয়া হৈছে গছৰ তলত লিখিবা ঠিক আছে বহি বাটৰুৱাজনে জিৰণি লৈছিল খ লিখিবা ব্ৰহ্মপুত্ৰ নৈৰ মাজত উমানন্দ দ্বীপ আছে গত লিখিবা আমাৰ বিদ্যালয়ৰ নিচেই কাষত এটা গীৰ্জা আছে ঘৰত চোৱা বাকচৰ ভিতৰত কাপোৰ আছে ঠিক আছে ৫ নঙত চোৱা বাক্য ৰচনা কৰা বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে গৰম আজি বৰ গৰম পৰিছে এধান মান নথলোহেঁতেন এধান মানুহ আপত ডালৰ লেঠা পণ্ডিত হ'লহেঁতেন যদি ধনাই পণ্ডিত আমাৰ তলত পৰা মই ২টা কবিতাৰ পৰা দিছোঁ ঠিক আছে তোমালোকে নিজৰ ফালৰ পৰাও কৰিবলৈ যত্ন কৰিবা এতিয়া আমি আলোচনা কৰিম খালী ঠাই পূৰ কৰা ক কৌতুকটো শুনি নীলমে হা হা কৈ হাঁহিছে খ বা বা তুমি বৰ সুন্দৰ গীত গাইছা আহ কি যে গৰম লাগিছে উফ বৰ দুখ পালো চি চি তুমি বৰ লেতেৰা চোলা পিন্ধিছা আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন প্ৰথমতেই পাবা আকৌ লগ পাম আমি নতুন ভিডিঅ'ত আজিৰ কাৰণে ধন্যবাদ